আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 9ৰ এৰাবিক অধ্যয়নৰ অষ্টম অধ্যায়টোলৈ। মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষে থকা বেল বটনটো বজাই দিব, কিয়নো মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া সকলোতকৈ আগত তোমালোকে পাই যাবা। দিয়া আছে আদ-দাৰছুস সামিন, এর অৰ্থটো হ'ল আদ-দাৰছ, এর অৰ্থটো হ'ল পাঠ, আর সামিন অষ্টম, অর্থাৎ অষ্টম পাঠ। 8 নম্বৰ অধ্যায়। বাইতি, এর অৰ্থটো হ'ল বাইতুন মানে ঘর, ইয়া মুজাবিলাহি মানে মোর ঘর। অষ্টম অধ্যায়, এর অর্থটা হল বাইতি মোর ঘর। আনা তলিবুন লিসফিত তাসিই, কি দিয়ে আছে? আনা তলিবুন লিসফিত তাসিই, মই এজন নৱম শ্ৰেণীৰ ছাত্ৰ। আনা অৰ্থটো হ'ল মই, তলিবুন মানে ছাত্ৰ শিক্ষাৰ্থী, লি মানে ভাবে, আসফুন মানে শ্ৰেণী, আর তাসিয়া মানে নৱম বা ক্লাছ 9। মই এজন ক্লাছ 9ৰ ছাত্ৰ। ইসমি সুলাইমান, ইসমুন আমি জানো যে ইসমুর অৰ্থটো হ'ল নাম, ইয়া মুতাকাল্লিম মানে মোৰ নাম সুলাইমান। এজন ল'ৰাই কৈ আছে যে মই এজন ক্লাছ 9ৰ এজন ছাত্ৰ আৰু মোৰ নামটো কি? সুলাইমান। হাজা বাইতি, সেই ল'ৰাজনে কৈ আছে মানে আৰু, হাজা মানে এইখন, বাইতি মানে মোৰ ঘৰ, এইখন মোৰ ঘৰ। আমামাল বাইতি হাদিকাতুন সাগীরাতুন ওয়া ফিহা আজহারুন মুখতালিফাতুন, ঘৰৰ সন্মুখত এখন সৰু ফুলনি বা বাগিচা আছে আৰু তাত বিভিন্ন ধৰণৰ বা নানা ধৰণৰ ফুলনি আছে। এইবাৰ আমি চাওঁ, আমাৰ অৰ্থটো হ'ল সন্মুখত, আল বাইতি ইয়াৰ অৰ্থটো হ'ল ঘৰ, হাদিকাতুন মানে বাগিচা বা ফুলনি, সাগীরাতুন মানে সৰু, ও মানে আৰু, ফিহা মানে তাত, আজহাৰুন ইয়াৰ অৰ্থটো হ'ল ফুলবোৰ, এইটো জাহাৰুনৰ বহুবচন, মুখতালিফাতুন নানা ধৰণৰ বা বিভিন্ন ধৰণৰ। তো অৰ্থটো কি হ'ব? আমামাল বাইতি হাদিকাতুন সাগীরাতুন, ঘৰৰ সন্মুখত এখন সৰু বাগিচা আছে, আৰু ফিহা আজহাৰুন মুখতালিফাতুন আৰু তাত বিভিন্ন ধৰণৰ ফুলনি আছে। তো সুলাইমান নামৰ ল'ৰাজনে কৈ আছে বাইতি মোৰ ঘৰ। তেওঁ কৈ আছে মই এজন ক্লাছ 9ৰ ছাত্ৰ, মোৰ নাম সুলাইমান আৰু এইখন মোৰ ঘৰ, মোৰ ঘৰৰ সন্মুখত এখন সৰু বাগিচা আছে আৰু সেই বাগিচাখনত বিভিন্ন ধৰণৰ ফুল আছে। তো বুজি পালা? এইবাৰ চোৱা, দ্বিতীয় পেৰাগ্ৰাফটোত দিয়া আছে হাজিহি গুৰফাতি, সেই সুলাইমানে কৈ আছে হাজিহি গুৰফাতি, তেওঁ ইংগিত কৰি কৈ আছে হাজিহি গুৰফাতি, এইটো মোৰ কোঠালি, অৰ্থাৎ তেওঁ যিটো ৰুমত থাকে বা কামৰাত থাকে সেইটো কামৰাৰ কথা কৈ আছে। হাজিহি গুৰফাতি, আমি সাধাৰণতে জানো যে হাজিহি ইসমে ইশাৰাৰ কাৰণে এইটো ইসমে ইশাৰা বা যাৰ দ্বাৰা
কোনো বস্তুৰ পিনে ইংগিত কৰা হয়, ইশাৰা কৰা হয় বা দিক নিৰ্ণয় কৰা হয় তাক ইসমে ইশাৰা বুলি আমি জানো। আৰু ইসমে ইশাৰাৰ দ্বাৰা যাক আমি ইংগিত কৰোঁ বা দিক নিৰ্দেশন কৰোঁ তাক আমি মুছাৰুন ইলাইহি বুলি ক'ব পাৰোঁ। আমি সাধাৰণতে আৰবী গ্ৰামাৰ জানো যে ইসমে ইশাৰা আৰু মুছাৰুন ইলাইহিৰ বহুতকেইটা বস্তুত মিল আছে। মুছাৰুন ইলাইহি পুল্লিংগ হ'লে ইসমে ইশাৰাও পুল্লিংগ হ'ব। মুছাৰুন ইলাইহি মুজাক্কৰ হ'লে ইসমে ইশাৰাও কি হ'ব? মুজাক্কৰ হ'ব। তো মুছাৰুন ইলাইহি মুআন্নাছ হ'লে ইসমে ইশাৰাও মুআন্নাছ হ'ব। তো এইটোত তুমি ভালদৰে চোৱা যে গুৰফাতুন এইটো আৰবী শব্দত কি মুআন্নাছ শব্দ। সেইকাৰণে মুছাৰুন ইলাইহি পুল্লিংগ নহয়, এইটো স্ত্ৰীলিংগ। সেইকাৰণে ইসমে ইশাৰাও স্ত্ৰীলিংগ আহিছে। তো হাজা নহয় হাজিহি হৈছে। তো সেইটো গ্ৰামাৰ কথা। তো আজি তুমি এবাৰ অৰ্থটো হ'ব কি? হাজিহি গুৰফাতি, এইখন বা এইটো মোৰ কোঠালি। ফিহা বাবুন ওয়াসিউন ওয়া নাফিজাতুন কাবীরাতুন ওয়া মিরওয়াহাতুন জামিলাতুন। সুলাইমানে কৈ আছে এইটো মোৰ কোঠালি, তাত এটা ডাঙৰ বা আহল বহল দৰজা আছে আৰু এটা ডাঙৰ খিৰিকী আছে আৰু এখন ধুনীয়া ভেণ্টিলেটৰ বা বিচনী, আমি যাক পাংখা বুলি ক'ব পাৰোঁ, সেই পাংখা আছে। সুলাইমানৰ কোঠালিখনত কি কি আছে? এটা ডাঙৰ বা আহল বহল দৰজা আছে, এটা ডাঙৰ খিৰিকী আছে আৰু এটা ধুনীয়া ভেণ্টিলেটৰ আছে। তো আমি ৱৰ্ড বাই কেনেকৈ বুজিম? ফিহাৰ অৰ্থটো আমি জানো যে তাত, বাবুন মানে দৰজা, ওয়াসিউন ইয়াৰ অৰ্থটো হ'ল আহল বহল, ও মানে আৰু, নাফিজাতুন মানে খিৰিকী, কাবীৰাতুনৰ অৰ্থটো হ'ল ডাঙৰ, ও মানে আৰু, মিৰওয়াহাতুন ইয়াৰ অৰ্থটো হ'ল বিচনী, ভেণ্টিলেটৰ, পাংখা, জামিলাতুন মানে ধুনীয়া। তো অৰ্থটো হ'ব তাত এখন আহল বহল দৰজা আৰু এটা ডাঙৰ খিৰিকী আৰু এটা ধুনীয়া বিচনী বা পাংখা আছে। হাজা চাৰিৰি, সুলাইমানে কৈ আছে হাজা চাৰিৰি, এইটো মোৰ বিচনা। হাজা মানে এইটো, চাৰিৰি মানে মোৰ বিচনা। তেওঁ যিটো বিচনাত থাকে সেইটোৰ কথা কৈছে। হাজা মানে এইটো, চাৰিৰুন মানে বিচনা, আৰু ইয়া মুতাকাল্লিম মুজাফ ইলাইহি, তেওঁৰ পিনে কৈ আছে যে এইটো মোৰ বিচনা। হাজা কুৰসিয়্যি, আৰু এইটো মোৰ চকী। হাজা মাকতাবি, আৰু এইখন মোৰ মেজ। তো সুলাইমানে কি কৈ আছে? মানে কৈ আছে এইটো মোৰ বিচনা আৰু এইখন মোৰ চকী আৰু এইটো মোৰ মেজ। কলামি কিতাবি আলাল মাকতাবি, মোৰ কলমডাল, মোৰ কিতাপখন মেজৰ ওপৰত আছে। কলামি মানে মোৰ, কিতাবি মানে মোৰ কিতাপ, আলাল মাকতাবি মানে মেজৰ ওপৰত আছে। সুলাইমানে কৈ আছে মোৰ কলমডাল, মোৰ কিতাপখন মেজৰ ওপৰত আছে। ও হাকিবাতি তাহতাল মাকতাবি ও দফতাৰি খালফাল কিতাবি। হাকিবাতি মানে সুলাইমানে কৈ আছে মোৰ বেগখন বা মোৰ মোনাখন তাহতাল মাকতাব মানে মেজৰ তলত আছে। অৰ্থাৎ সুলাইমানৰ বেগডাল ক'ত আছে? মেজৰ তলত আছে। ও দফতাৰি মানে মোৰ বহি, খালফাল কিতাব মানে কিতাপৰ পিছফালে আছে। মোৰ বহিখন কিতাপৰ পিছফালে আছে। খালফুন মানে পিছফালে, আল কিতাব মানে কিতাপ। মোৰ বহিখন কিতাপৰ পিছফালে আছে। নাফিজাতু গুৰফাতি মফতুহাতুন ও বাবুহা মাগলুকুন,
কোঠালীৰ খিৰিকীখন মোৰ কোঠাৰ খিৰিকীখন মাফতুহাতুন খোলা আছে ও বাবুহা মাগলুকুন আৰু দরজাডাল কি আছে বন্ধ আছে। ইয়াৰ অৰ্থ অট বাই হ'ব নাফিজাতুন মানে খিৰিকী, গুৰফাতি মানে মোৰ কোঠালী, মাফতুহাতুন বন্ধ আছে, বাবুহা মানে দরজাডাল, মাগলুকান মানে বন্ধ আছে। মোৰ কোঠালীৰ খিৰিকীখন বন্ধ খোলা আছে আৰু মোৰ কোঠালীৰ বা সুলাইমানৰ কোঠালীৰ দরজাডাল বন্ধ আছে। তৃতীয় নম্বর প্যারাগ্রাফের মধ্যে আছে হাজা গুরফাতু আখি ও তিলকা গুরফাতু উখতি। হাজা গুরফাতু আখি মানে এইটো মোৰ ভায়েকৰ কোঠালী আৰু সেইটো মোৰ ভনীয়েকৰ কোঠালী। সুলাইমানে কৈ আছে মানে ইশাৰা কৰি কৈ আছে বা ইংগিত কৰি কৈ আছে যে এইটো মোৰ ভায়েকৰ কোঠালী আৰু সেইটো মোৰ ভনীয়েকৰ কোঠালী। গুৰফাতু আখি কাবিৰাতুন ভায়েকৰ কোঠালীটো ডাঙৰ, গুৰফাতু উখতি সাগীৰাতুন ভনীয়েকৰ কোঠালীডাল সৰু। আচলতে ভায়েকৰ কোঠালীবোৰ কি হৈ থাকে ডাঙৰ হৈ থাকে আৰু ভনীয়েকৰ কোঠালীবোৰ কি সৰুই থাকে। সেইকাৰণে কৈ আছে যে মোৰ ভায়েকৰ কোঠালীডাল কি ডাঙৰ আৰু মোৰ ভনীয়েকৰ কোঠালীটো বা ৰুমটো সৰু। গুৰফাতু আখি বিকুৰবি গুৰফাতি মোৰ ভায়েকৰ কোঠালীটো মোৰ ভনীয়েকৰ কোঠালীৰ কাষত বা সন্মুখত, অৰ্থাৎ সুলাইমানৰ ভায়েকৰ কোঠালীটো সুলাইমানৰ ভনীয়েকৰ কোঠালীটোৰ কাষত। তো গুৰফাতু উখতি আমামাল মাতবাখি মোৰ ভনীয়েকৰ কোঠালীটো ৰান্ধনীঘৰৰ সন্মুখত আছে। ইয়াৰ অৰ্থটো হ'ব গুৰফাতু উখতি মানে মোৰ ভনীয়েকৰ কোঠালী, আমামাল মাতবাখি মানে ৰান্ধনীঘৰৰ সন্মুখত। তিলকাল গুৰফাতু লিআবি ও উম্মি সেই ডাঙৰ কোঠালীটো মোৰ মা দেউতাৰ কাৰণে। সুলাইমানে কৈ আছে যে সেই যিটো ডাঙৰ কোঠালী আছে সেইটো কি কাৰ কাৰণে মাক বাপেকৰ কাৰণে। অৰ্থাৎ আমি জানো যে সাধাৰণতে ঘৰত থাকিলে যিটো ডাঙৰ কামৰা বা ৰুম থাকে সেইটো মাক বাপেকৰ কাৰণেই থাকে। আনা উহিব্বু আখি ও উখতি সুলাইমানে কৈ আছে মই মোৰ ভায়েকক আৰু ভনীয়েকক ভাল পাওঁ। ও নাহনু নাহতাৰিমু আবানা ও উম্মানা আমি আমাৰ মা দেউতাক মাক দেউতাক সন্মান কৰোঁ। ইয়াৰ অৰ্থটো হ'ব ইয়াৰ অৰ্থটো হ'ব আৰু নাহনু মানে আমি, নাহতাৰিমু মানে সন্মান কৰোঁ, আবানা আমাৰ দেউতা ও উম্মানা আমাৰ মা আমি আমাৰ মা দেউতাকক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। বাছ আজিৰ ভিডিঅ'টো ইমানতেই, তোমালোকে বুজি পালা। তো ফিৰ আকৌ এবাৰ কৈ দি আছোঁ ভালকৈ মনোযোগেৰে শুনিবা। কি আছে আদ-দাৰছু সামিন বাইতি আনা তালিবুন লিছফি তাসিআই বাইতি। আদ-দাৰছু সামিন ইয়াৰ অৰ্থটো হ'ল অষ্টম অধ্যায়, বাইতি মোৰ ঘৰ। আনা তালিবুন লিছফি তাসিআই মই এজন নৱম শ্ৰেণীৰ ছাত্ৰ। ইছমি সুলাইমান মোৰ নাম সুলাইমান। ওয়াহাজা বাইতি এইটো মোৰ ঘৰ। আমামাল বাইতি হাদিকাতুন সাগীৰাতুন ও ফিহা আজহাৰুন মুখতালিফাতুন ঘৰৰ সন্মুখত এখন সৰু ফুলনি আছে আৰু তাত নানা ধৰণৰ ফুলনি আছে। হাজিহি গুৰফাতি এইটো মোৰ কোঠালী। ফিহা বাবুন ওয়াছিউন ও নাফিজাতুন কাবীৰাতুন ও মিৰৱাহাতুন জামিলাতুন এইটো মোৰ কোঠালী। ফিহা বাবুন ওয়াছিউন তাত এটা আহল বহল দরজা, এটা ডাঙৰ খিৰিকী আৰু এটা ধুনীয়া ভেণ্টিলেটৰ আছে। হাজা চাৰিৰি এইটো মোৰ বিচনা। ওহাজা কুৰ্চি এইখন মোৰ চকী। ওহাজা মাকতাবি আৰু এইটো মোৰ টেবুল।
বা মেজ। কালামি ও কিতাবি আলাল মাকতাবি, মোৰ কলমডাল আৰু মোৰ কিতাপখন মেজৰ ওপৰত আছে। ও হাকিবাতি তাহতাল মাকতাবি, মোৰ মোনাখন মেজৰ তলত আছে। ও দাস্তাৰি খালফাল কিতাবি, আৰু মোৰ বহীডাল কিতাপৰ পিছফালে আছে। নাফিজাতু গুৰফাতি মাফতুহাতুন ও বাবুহা মাগলুকুন, কোঠালিৰ খিৰিকীখন খোলা আছে আৰু দৰজাখন বন্ধ আছে। হাজা গুৰফাতু আখি ও তিলকা গুৰফাতু উখতি, এইটো মোৰ ভায়েকৰ কোঠালি আৰু সেইটো মোৰ ভনীয়েকৰ কোঠালি। গুৰফাতু আখি কাবীৰাতুন, ভায়েকৰ কোঠালিডাল ডাঙৰ। ও গুৰফাতু উখতি ছাগীৰাতুন, ভনীয়েকৰ কোঠালিডাল সৰু। গুৰফাতু আখি বিকুৰবি গুৰফাতি, ভায়েকৰ কোঠালিডাল ভনীয়েকৰ কোঠালিৰ কাষত। গুৰফাতু উখতি আমামাল মাতবাখি, ভনীয়েকৰ কোঠালিডাল কি আছে? ৰান্ধনীঘৰৰ সন্মুখত আছে। তিলকাল গুৰফাতুল কাবীৰাতু লি আবি ও উম্মি, সেই ডাঙৰ কোঠালিটো মা দেউতাৰ কাৰণে। আনা উহিব্বু আখি ও উখতি, মই মোৰ ভায়েকক আৰু ভনীয়েকক ভাল পাওঁ। ও নাহনু নাহতাৰিমু আবানা উম্মানা, আমি আমাৰ মা দেউতাকক সন্মান কৰোঁ।